ধান আজি আমাৰ ধান মেলিছিলে হাতত দি দিছোঁ। হাতত মানে কিছুমানে হাতত দিয়া বুলি কয়, আমাৰ ঘৰত হাতত দিয়া বুলি নকয়। আমাৰ ঘৰত তাত লৰাই দেগৈ যা বুলি কয়, ইয়াতহে হাতত দি দেগৈ বুলি কয়। মই প্ৰথমতে ভাবিছিলোঁ হাতত দিয়ানো কেনেকৈনো ইমান গাল ধান হাতত দিব পাৰে বুলি ভাবিছিলোঁ। এতিয়াহে গম পালোঁ যে আচলতে ধানখিনি গৈ কিনি ৰ'দত লৰাই দিবগৈ লাগে। বুজি পোৱা নাছিলোঁ মই প্ৰথমতে। আৰু এতিয়া মই সেই ধানখিনি চপাই লৈছোঁ। প্ৰথমতে চপাই কিনি গোটেইখিনি চপাই কিনি তাৰপিছত আকৌ তল ওপৰ কৰি কিনি মিক্স কৰি কিনি ধুনীয়াকৈ বহলাই মেলি দিম। এইফালে চপাই ল'লোঁ আৰু ধুনীয়াকৈ মেলি কিনি এতিয়া মই তল ওপৰ কৰি কিনি তাক গোটেইখিনি ধুনীয়াকৈ মেলি দিম। আৰু ছোৱালীজনীও আহিছে লাহে লাহে ধান মেলিবলৈ বৰ ভাল পায়। আহি একদম সেইকাৰণে মেলিবলৈ আহিলে আৰু উঠি যাবলৈ নিবিচাৰিব, ধান মেলিব আহিছে হয়। আৰু জনাব আপোনালোকৰ তাত কেনেকৈনো ধানবোৰ ৰ'দত দিয়ে কি কৰে। মেলি থৈ আহিলোঁ, ছোৱালীজনীকো লৈ আহিলোঁ। ছোৱালীজনী আহিব মন কৰা নাছিলে, কান্দিছিলে। তাকো একদম হেৰিকৈ ধানখিনি লৰাব লাগে। আৰু এইফালে ধান শুকালেগৈ আৰু এতিয়া ধান শুকালে কাৰণে এতিয়া এইখিনি চপাই থৈ দিওঁ। আকৌ কাইলৈ দিব লাগিব। নতুন ধান যে সেইকাৰণে দুদিনমান শুকুৱাব লাগে, নহ'লে চাউলটো ভালদৰে নুশুকালে ভাঙি ওলাব। সেইকাৰণে আৰু এদিন দিব লাগিব। এবেলা দিলেও হ'ব, আৰু এবেলা দিলে ধুনীয়াকৈ শুকাই যাব। কাইলৈ এইখিনি শুকালে ভৰাব লাগিব, বস্তাত ভৰাই কিনি আকৌ মিললৈ দিব লাগিব। বিহুৰ কাৰণে এনেকৈ সৰু সুৰাকৈ এতিয়া এইবোৰ কৰিব লগা হৈছে। আৰু ঘৰ দুৱাৰো মুচিব লাগিব। বিহু পাইছে, যিটো আমাৰ অসমীয়াবোৰৰ ক'বলৈ গ'লে পৰম্পৰা, ঘৰ দুৱাৰ মোচা। নতুন বিহুটো আহিব যেতিয়া, সেইকাৰণে ঘৰ দুৱাৰো মুচিব লাগিব। আজি ভিডিঅ'টো এনেকৈ সামৰণি মাৰিলোঁ। নেক্সট ভিডিঅ'ত পুনৰ লগ পাম। কমেণ্টত জনাব আপোনালোকে কেনেকুৱা পায়। ধন্যবাদ, নমস্কাৰ।